নমস্কাৰ আশা কৰিছো সকলোবিলাক ভালে আছে বহু দিনৰ মূৰত আহিলো আজি এটা ভিডিও লৈ পেলাই আজি মই এটা ঢোলৰ চেও শিকাব বিচাৰিছো আগতেও আপোনালোকক শিকাইছো ঢোলৰ চেও আসলতে মই কিছুমান অলপ ঘৰুৱা ব্যস্ততাৰ মাজত মই মানে আপোনালোকক ভিডিও আপলোড কৰিব পৰা নাছিলো গতিকে আজি ভাবিলো যে এটা মই ঢোলৰ চেও এটা শিকাও আৰু এটো হল আমি কেতিয়াবা মানে উপস্থাপনৰ চেও বুলি আমি ভাবি লব পাৰো উপস্থাপনৰ চেও হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো বিহু নাচতে গতিকে ঢোলৰ চেওটো মই এতিয়া আজি আপোনালোকক প্ৰথমতে মুখৰ বুলনি দি ঢোলৰ বুলনিখিনি মই মুখেদি শিকাম তাৰ পিছত মই ঢোলত যাম গতিকে ঢোলৰ চেওটো মই বুলনি কিটা মুখেদি কৈ যাম ঢোলৰ চেওটো হল ডাউন ঘেন ঘেন ডাউন ধিন ডাউন ডাউন ঘেন ঘেন ডাউন ধিন ডাউন ঘেন প্লাক ঘেন খিটি ঘেন তাক 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 খিট প্লাক তাক ঘেন খিটি ঘেন তাক ঘেন খিট তাক ঘেন প্লাক ঘেন খিটি ঘেন তাক 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 খিট প্লাক তাক ঘেন খিটি ঘেন তাক ঘেন খিট তাক ঘেন তাক ধুম তাক খিটি তাক 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 ধুম তাক খিটি তাক ঘেন প্লাক ধুম তাক খিটি তাক 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 ধুম তাক খিটি তাক ঘেন ঘেনা খিট তাক খিটি ঘেনা খিট তাক কি ঘেন 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 আমি এনেকেও ভাঙিব পাৰো নহলে বেলেগ ধৰণৰ ভাঙিব পাৰো বুজিলে গতিকে এটা মই শৰ্টকাট দি পেলাই ঘেনঘেনা খিটা খিটি ঘেনা খিটা কি ঘেন ঘেন কৈ পেলাই ভাঙি দিছো ঠিক আছে এতিয়া মই আপোনালোকক নাচি পেলাই দেখাম ডাউ ঘেন ডাউ ধিন ডাউ এটো আমি 8 বাৰ যাম কেনেকৈ যাম হয়তো বাওঁ ফালৰ পৰা আৰম্ভ কৰিব পাৰো আমি হুপিনৰ পৰা আৰম্ভ কৰিব পাৰো দুইখন হাত কঁকালত দিলো দি পেলাই অলপ আগুৱাই পেলাই 1 2 3 4 5 6 7 8 ডাউ ঘেন ডাউ ধিন ডাউ হলে 8 তাৰ পিছত আমি কি দিলো ঘেন প্লাক 1 2 3 4 5 6 7 8 হলে কেনেকৈ দিলো ঘেন প্লাক ঘেন দি ঘেন খিটি ঘেন তাক 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 আৰু সেম থিং আমি এফালে ৰিপিট কৰিম 1 2 3 4 5 6 7 8 হলে আকৌ এবাৰ দেখাও ঘেন প্লাক ঘেন দি ঘেন খিটি ঘেন তাক 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 খিট প্লাক তাক দি ঘেন খিটি ঘেন তাক দি ঘেন খিট তাক হ'ব পিছৰটোত কি আছে খিট প্লাক তাক দি ঘেন খিটি ঘেন তাক দি ঘেন খিট তাক প্ৰথমবাৰ আমি পখিলা পাক দি ঘূৰিম পিছৰ পাকটো আমি তাকুৰি পাক দি ঘূৰিম ঠিক আছে এতিয়া নেক্সট আকৌ আমি ৰিপিট হ'ব আমি কি কৰিম এই ভংগিমাটো এবাৰ তলত এবাৰ ওপৰত ঘেন প্লাক ঘেন দি ঘেন খিটি ঘেন তাক 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 খিট প্লাক তাক দি ঘেন খিটি ঘেন তাক দি ঘেন খিট তাক তো ইয়াতে আমি কি পাক দিলো পখিলা পাক দি পেলাই মোৰা চালি ধৰা পাক পিছৰটো দিলো ঠিক আছে আকৌ এবাৰ ঘেন প্লাক ঘেন খিটি ঘেন তাক 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 খিট প্লাক তাক দি ঘেন খিটি ঘেন তাক দি ঘেন খিট তাক হলে এতিয়া মই কোনফালে ফেস কৰিছো হুপিনে এতিয়া মই কি কৰিম দুইখন হাত কঁকালত দি পেলাই বাওঁ হাতখন আমি এনেকে মই ডায়গনেল আছো আৰু আমি বাওঁ হাতখন এনেকে কোণাত দিম 1 2 কৈ পেলাই 3 4 ত স্পিডত ঘূৰি দিম এপাক 1 2 3 4 এখন খুপাত আহি যাব কঁকালত থাকাখন আমি হু হাতখন বাওঁ পিনে ফেস কৰি মই ডায়গনেল ফেস কৰিম 1 2 3 4 স্পিডত ঘূৰি দিম এপাক ঠিক আছে কেনেকৈ ঘেনটা ধুমতা ধুমতিতা খিটিতা তাক তাক ধুমতা ধুমতিতা খিটিতা সেম এটো আমি ৰিপিট কৰিম কেনেকৈ এই ভংগিমাটোত আমি এনেকৈ এই বস্তুটো হাফ সার্কেল কেনেকৈ ঘেনটা ধুমতিতা খিটিতা তাক তাক ধুমতা ধুমতিতা খিটিতা কেনেকৈ 1 2 3 4 1 2 3 4 এতিয়া কি আছে ঘেনঘেনা খিটা মানে 1 2 3 4 5 6 7 8 ঘেনঘেনা খিটা খিটি ঘেনা খিটা কি ঘেন
ঘেন হল এতিয়া আহকচোন এতিয়া আমি ঢোলত যাওঁ আজি যদি আপোনালোকে এই ভিডিওটোৰ পৰা অলপমান যদি মানে লবলৈ পাৰিছে এই ঢোলৰ চেওটো তেতিয়াহলে এই ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু বহুত বহুত ধন্যবাদ আপোনালোকে ইমান মোৰ মৰম দিয়াৰ কাৰণে মোৰ বহুতখিনি সাবস্ক্ৰাইবাৰ আগবাঢ়িছে আৰু বহুত কিটা ভিডিওস মোৰ ভিউয়াৰ্স বহুত আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকৰ মৰম চেনেহৰ কাৰণে আৰু আপোনালোকে বহুতে মোক বহুত নিজে কমেন্টস কৰিছে বাট মই ৰিপ্লাই দিব পৰা নাই তাৰ বাবে ক্ষমা খুজিছো ৰিপ্লাই নিশ্চয় দিম বহুত সোনকালে আপোনালোকৰ মাজত আৰু নতুন নতুন ভিডিওস লৈ পেলাই আহিম গতিকে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব নমস্কাৰ